আৰু দুইজন লোক আছে আপোনাৰ ক'ত আছে এতিয়া দুইজন তেলেমত আছে কি কৰে তেওঁ কাপোৰ বেপাৰ কৰে জুনাইত নকলি নোটসহ এজন বাংলাদেশী লোক আটক দেওবাৰে জুনাইৰ অমৰপুৰ গাঁৱত প্ৰায় 1,28,000 টকাৰ নকলি নোটসহ এজন বাংলাদেশী লোকক টাকা মিচিং পৰিণ কেবাঙে ৰাইজৰ সহযোগত কৰায়ত্ব কৰি জুনাই আৰক্ষীক গতাই দিয়ে জানিব পৰা মতে গালি চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত অমৰপুৰ গাঁৱৰ এখন গেলামালৰ দোকানত চিগাৰেট ক্ৰয় কৰি 500 টকীয়া নোট দিয়া দোকানীয়ে সন্দেহ হোৱাত ৰাইজক খবৰ দিয়ে স্থানীয় ৰাইজে তথা টাকা মিচিং পৰিণ কেবাঙে গালি চিকাৰী আঞ্চলিক সমিতিয়ে ধৃত বাংলাদেশী লোকজন কৰায়ত্ব কৰি লোকজনৰ গালিগাঁৱৰ ভাড়াঘৰৰ পৰা প্ৰায় 1,28,000 টকা উদ্ধাৰ কৰি জুনাই আৰক্ষীক চমজাই দিয়ে ধৃত বাংলাদেশীজনৰ পৰা গুমানী এছকে নামৰ আধাৰ কাৰ্ড আৰু শ্ৰম কাৰ্ড এখনো উদ্ধাৰ কৰিছে লোকজনে অমৰপুৰৰ কাষৰে গালিগাঁৱত কেইবাবছৰৰ পৰা এটি ভাড়াঘৰ লৈ কাপোৰৰ ব্যৱসায় কৰি আছিল বুলি জানিব পৰা গৈছে ধৃত বাংলাদেশী লোকজন নিজকে গুম আলী আৰু বাংলাদেশ চাপাইৰ বুলি পৰিচয় দিয়াৰ লগতে তেওঁৰ সতে আৰু দুজন জুনাইৰে তেলাম অঞ্চলত আছে বুলি স্বীকাৰ কৰাৰ উপৰিও কাপোৰৰ ব্যৱসায়ৰ বাবে অহা বুলি কয় বাংলাদেশৰ পৰা এনে কেইবাজনো দুৰ্বৃত্ত জুনাই অঞ্চলত প্ৰৱেশ কৰাৰ খবৰে ৰাইজক চিন্তাত পেলাইছে সেয়ে ৰাইজক কোনো অচিনাকি লোকক আশ্ৰয় নিদিবলৈ তথা সজাগ হৈ থাকিবলৈ টাকা মিচিং পৰিণ কেবানে আহ্বান জনাইছে নিউজ ডেস্ক ৰিপোৰ্ট জুনাই বাৰ্তা আমাৰ এই গালি চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ অমৰপুৰ এখন গাঁও আছে অমৰপুৰ গাঁৱত এজন মানুহে যিজন মানুহ বাংলাদেশী বুলি আমি ইতিমধ্যে গম পাইছো সেইজন মানুহে আজি ৰাতিপুৱা এখন দোকানৰ পৰা জাল নোট 500 টকা লৈ মেলি চিগাৰেট কিনিব গৈছিলে আৰু চিগাৰেট কিনোতে মানে গাঁৱৰ মানুহে ধৰিলে যিহেতু আমাৰ বাটা কমিটি বহুত ষ্ট্ৰং আছে অমৰপুৰ গাঁৱত আৰু ইয়াৰ সিহঁতে আমাৰ আঞ্চলিক কমিটি আমি যিহেতু এখন সভা পাতি আছিলো এই সভালৈকে এটা খবৰ দিলে জাল নোট লৈ এজন মানুহে মানে এনেকা বস্তু কিনিবৰ কাৰণে আহিছে একেটা আমি আমাৰ আঞ্চলিক কমিটি ইয়াতে সম্পূৰ্ণৰূপে ধৰা পৰিলো ইয়াৰ মাজতে আপোনালোকে দেখি পাইছে ইয়াৰ জাল নোট লগতে ইয়াৰ যিকেইটা ডকুমেণ্ট চব মানে মিছা ইয়াত আমি হুলপোচ কৰাৰ পাছত আমি গম পালো যে আমাৰ এই বাংলাদেশৰ পৰা অহা বুলি অনুপ্ৰৱেশকাৰী এজন বাংলাদেশী বুলি আমি ইতিমধ্যে গম পাইছো টিমত আছে বুলি ক'লে দুজনমান আৰু আছে বুলি তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলামতে আছে বুলি ক'লে ইতিমধ্যে তাতো আমি টাকা মিচিং পৰিণ কেবাঙক খবৰ দিছো তাত এতিয়া ইনকুৱাৰী চলি আছে ৰাইজক আমি সজাগ হ'বলৈ এইটোৱে আহ্বান জনাইছো যিহেতু এই জাল নোটটো আমাৰ ইয়াতে মানে 1 লাখ টকাৰ জাল নোট আছে ইয়াতে 1,28,000 টকা জাল নোট ইতিমধ্যে সিহঁতে কেইটামান ইউজ কৰিলে কেইটামান টকা ইউজ কৰিছে যিকেইটা বাকী আছে এইটো বাকী আছে যেনেকা আছে এনেকে আছে এইটো কাৰণে আমি সম্পূৰ্ণৰূপে আমি গাঁওবাসীক সজাগ হ'বৰ কাৰণে আহ্বান জনাইছো ইয়াত যদি এনেকা সজাগ সচেতনতাৰে এই অনুপ্ৰৱেশকাৰী মানুহক বিনা অচিনাকি মানুহক যদি সোমাব দিয়ে তেতিয়াহ'লে আমাৰ ভৱিষ্যত এটা শংকা হৈ পৰিছে এইটো কাৰণে সকলোকে সজাগ হৈ থাকিবৰ বাবে অনুৰোধ জনাইছো চিগাৰেট কিনিব আহিছিলো চিগাৰেটৰ পৰা মই ধৰিলো চিগাৰেটটো দিছে মই খোলাই এইটো খোলা বিড়ি খাই মোৰ দোকানত সোমালে এই মোক চিগাৰেট 5টাল খুজিছে 5টাল মই দিলোঁ দিয়াৰ পিছত এই পইচাটো মই চালোঁ তাৰপিছত অলপ সন্দেহ যেন নিচিনা লাগিলে মই তাৰপিছত মই চাই অলপ 2-3জনৰ মানুহক মাতি পিনি চালোঁ পইচাটো এইটো পইচা চাই ল'ম অৰিজিনেল নাই ডুপ্লিকেট চাওঁতে মই অন্য জেগাত আছিলে তাৰ পৰা মই মাতি পিনি তাক মানুহটোক মই পঠাই দিলোঁ আপোনাৰ পইচাটো ডুপ্লিকেট আছে মই কেনেকৈ কিনাটো তাত দোকানত আহিলে অলপ সোমাই দিয়ে চিগাৰেট বিড়ি খাই খোলা বিড়িটো একদম খুজি খাই এনেকৈ অহা যোৱা কৰি থাকে আগৰ পৰা চিনি আছিলোঁ মানুহটো